Welcome to Assamese Funker. So friend, আজি মই কথা পাতিব ওলাইছোঁ পাবজিৰ বিষয়ে। So আমি সকলোৱে পাবজি খেলোঁ এনে আমি বিচাৰোঁ যে পাবজি খেলি কিনে পপুলাৰ হ'বলৈ বা আমাৰ ভিডিঅ'খিনি ইউটিউবত এৰিবলৈ বা ফেচবুকত লাইভ যাবলৈ। চ' আজি মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ ভেৰি ইজিলি আপোনালোকে ফেচবুকত বা ইউটিউবত কেনেকৈ লাইভ ষ্ট্ৰীম কৰিব পাৰিব পাবজিত পাবজি মোবাইলত বা মোবাইলৰ পৰা লাইভ ষ্ট্ৰীম কেনেকৈ ভেৰি ইজিলি কৰিব পাৰিব লাইক প্ৰ' ষ্টাইল যেনেকৈ প্ৰ'বিলাকে কৰি আছে লাইভ ষ্ট্ৰীম তেনেকৈ কৰিব পাৰিব। চিম্পলি মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে লাইভ ষ্ট্ৰীম কৰিব। লাইভ ষ্ট্ৰীম কৰিবলৈ চিম্পলি একো কৰিব নালাগে, জাষ্ট এপ এটা ডাউনলোড কৰিব লাগে। এইটো চাওক, মই ষ্ট্ৰীম গৈছিলোঁ। জাষ্ট এনেকৈ ষ্ট্ৰীম যাবলৈ হ'লে আপোনালোকে কেনেকৈ ষ্ট্ৰীম যাব পাৰিব বা কেনেকৈ লাইভত খেলিব পাৰিব। চ' সময় আৰু নলয়, এতিয়া মই ডাইৰেক্ট গৈ আছোঁ আপোনালোকক কেনেকৈ এইটো ষ্ট্ৰীম কেনেকৈ কৰিব আপোনালোকে এনেকৈ লাইভ ষ্ট্ৰীম কেনেকৈ কৰিব। চ' চিম্পলি আপোনালোকে যাব প্লে' ষ্ট'ৰত গৈ কিনি টাইপ কৰিব, প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত যাই কিনি টাইপ কৰিব অমলেট বুলি, অমলেট আৰ্চি। এই ছফ্টৱেৰটো আপোনালোকে চিম্পলি ইনষ্টল কৰি ল'ব লাগিব। ছফ্টৱেৰটো চাই লওক ভালকৈ, অমলেট আৰ্চিত স্ক্ৰীণ ৰেকৰ্ডাৰ ষ্ট্ৰীম গেমাৰ। এইটো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰি লোৱাৰ পাছত চিম্পলি মই ইনষ্টল কৰা হৈ গৈছে, মোৰ অলৰেডি ইনষ্টলিং আছে। ডাইৰেক্ট অ'পেন কৰিব। এপটো অ'পেন কৰাৰ পাছত চিম্পলি কৰিব একো নালাগে, জাষ্ট আপোনালোকে লগ ইন হৈ যাব। এইটো এটা ID ক্ৰিয়েট কৰিব লাগিব। আপোনালোকে ID এটা ক্ৰিয়েট কৰি পেলাই পাছতে ইয়াতে চিম্পলি আপোনালোকে কানেক্টটো আপোনালোকৰ যিটো ইউটিউব ID আছে বা ইমেইল আছে, যিটো জিমেইল এড্ৰেছ আছে, জিমেইল এড্ৰেছটো আপোনালোকে এড কৰি ল'ব। একাউণ্ট ছেটিঙত যাব। আপোনালোকে চাইন আপ কৰাৰ পাছত অট'মেটিকলি আহি যাব। মই চাইন আপ কৰা নাই, মানে মই চাইন আপ অলৰেডি কৰি ল'লোঁ, সেইটো কাৰণে মোৰ আৰু নালাগে। চ' এতিয়া মোৰ পাছৱৰ্ড খুজি আছে, ইমেইল এনেকৈ একাউণ্ট ছেটিঙত গৈ পেলাই আপুনি আপোনাৰ ফেচবুক আৰু ইউটিউবটো আপোনালোকে কানেক্ট কৰি ল'ব। কানেক্ট কৰি লোৱাৰ পাছত চিম্পলি আপোনালোকে লাইভত যাব। লাইভত যোৱাৰ পাছত এতিয়া এনেকৈ ডাইৰেক্ট আহি যাব লাইভত যোৱাৰ পাছত আপোনালোকৰ মানে এনেকৈ আপুনি যদি লাইভ যায় আপোনাৰো লাইভ ষ্ট্ৰীমটো এনেকৈ ছেইম আহিব। আৰু তাৰপিছত আপোনালোকে পাবজি ইনষ্টল দিয়া থাকিলে পাবজি ইনষ্টল দি দিব। পাবজি অ'পেন কৰিব নালাগে, ডাইৰেক্ট এইটো এপৰ পৰাই লাইভ বুলি মাৰিব। লাইভ বুলি মাৰাৰ পাছত আপোনালোকৰ পাবজি এনেকৈ আহি যাব, স্ক্ৰীণত দেখা যাব। পাছত পাবজি টিকমাৰ্ক কৰিব আপোনালোকে। যদি ষ্ট্ৰীম কৰিব বিচাৰিছে পাবজিত ষ্ট্ৰীমত মাৰি দিব, যে পাবজি অট'মেটিকলি আপোনালোকৰ মোবাইলত অট'মেটিকলি আপোনালোকৰ মোবাইলত আহি যাব। চ' মই এতিয়া মোৰ ইউটিউবত গৈ আছোঁ। ইউটিউবত অনলাইন হ'বলৈ আৰু ফেচবুকত অনলাইন হ'বলৈ চিম্পলি আপোনালোকে ফেচবুকত মাৰি দিব। ফেচবুকত মাৰাৰ পাছত আপোনালোকৰ লগ ইন আহিব। 1 ছেকেণ্ড ফ্ৰেণ্ড, অট'মেটিকলি এনেকৈ আহি যাব লগ ইন। চ' এনেকৈ অলপ ৱেইট কৰিব লাগিব। চ' লেটছ গো ফ্ৰেণ্ড, এনেকৈ অট'মেটিকলি আহি যাব। আপুনি লগ ইনো জাষ্ট এপত লগ ইন হৈ থাকিব লাগিব। আপোনালোকৰ এপত লগ ইন হৈ থকাৰ পাছত জাষ্ট কানেক্টিংটো আপোনালোকৰ ফেচবুক কানেক্টিং আহি আছে, পাৰ্মিশ্যন দিব লাগিব। পাৰ্মিশ্যন দিবলৈ আপুনি অ'কে মাৰিব লাগিব। জাষ্ট অ'কে মাৰি দিব। অ'কে মাৰাৰ পাছত লোডিং হ'ব ফ্ৰেণ্ড, অলপ টাইম লাগিব, অলপ টাইম আপোনাৰ নেটৰ স্পীডৰ হিচাপত অমলেট এক্সেছ হৈ গৈছে। চ' এতিয়া আপুনি অলৰেডি জাষ্ট চিম্পল লাইভ আপুনি কানেক্ট হৈ গৈছে। এতিয়া টিকমাৰ্ক মাৰিব, আপুনি ক'ত লাইভ যাব বিচাৰে, ষ্ট্ৰীম ক'ত কৰিব, আপোনাৰ ইউটিউব চেনেলত কৰিব নে ফেচবুকত কৰিব নে আদাৰ চেনেলত কৰিব। আদাৰ চেনেলত হ'লে আদাৰ চেনেলত কৰি দিব, আৰু ফেচবুকত হ'লে ফেচবুকত টিকমাৰ্ক কৰি কিনে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত ফ্ৰেণ্ড, আপুনি যদি বিচাৰে আপোনাৰ নিজৰ প্ৰফাইল লগাব বা আপুনি লাইভ যাব খুজিছে, যদি আপুনি আপোনাৰ প্ৰফাইলৰ পিকচাৰ লগাব বিচাৰে তেতিয়াহ'লে প্ৰফাইলত, আৰু যদি লাইভ যাব বিচাৰিছে তেতিয়াহ'লে ফ্ৰণ্ট কেমেৰাত আপোনালোকে টিকমাৰ্ক মাৰি দিব। টিকমাৰ্ক মাৰাৰ পাছত বাছ অ'কে বুলি লিখি দিব। চ' এতিয়া আপুনি যদি জাষ্ট ডান কৰি দিব, ডান কৰি ষ্টাৰ্ট মাৰি দিব। ষ্টাৰ্ট মাৰাৰ পাছত বাছ 3, 2, 1 অ'কে। আপোনালোকে এতিয়া লাইভ চলি আছে বৰ্তমান।
চ' এতিয়া লাইভ চলি আছে। চ' এতিয়া চিম্পলি মোৰ ফটো আপোনালোকে দেখা পাই আছে। লাইভত এনেকুৱাকৈ আপুনি আপোনাৰ ফটোটো লাইভ গুচি যাব, মানে প্ৰ' ষ্টাইলত আপুনি খেলিব। মানে এতিয়া মোৰ বৰ্তমান ফেচবুকটো লাইভ চলি আছে। এক ছেকেণ্ড, মই ফেচবুকত মানে গেমটো মিউট কৰি দিওঁ। এতিয়া বৰ্তমান লাইভ চলি আছে। ত' মাইক্ৰফোন মই তাত অফ কৰি দিলোঁ জাষ্ট বিকজ মোৰ চলি আছে। তেনেকুৱা ফ্ৰেণ্ড ভেৰি ইজিলি আপোনালোকে প্ৰ' ষ্টাইলত খেলিব পাৰিব। চ' মই আপোনালোকক ইয়াতে দেখাই আছোঁ কেনেকৈ আপুনি লাইভ গুচি গৈছে। অলৰেডি লাইভ চলি আছে মোৰ। চ' এতিয়া মই আপোনালোকক প্ৰমাণ দেখুৱাই আছোঁ ফেচবুকত কেনেকৈ আপোনালোকে চলি আছে, ফেচবুকত লাইভ চলি আছে নে নাই। আপোনালোকক এতিয়াই চিম্পলি মই দেখাই আছোঁ। 1 ছেকেণ্ড, আপোনালোকে জাষ্ট ফেচবুকত গুচি যাব। ফেচবুকত যোৱাৰ পাছত মই লাইভ হৈ আছোঁ নে নাই আপোনালোকক প্ৰমাণ দেখাই আছোঁ এতিয়াই। জাষ্ট চিম্পলি ক্লিক কৰিব। হেৰি গ'ল ফ্ৰেণ্ড, মোৰ লাইভ চলি আছে এতিয়ালৈকে। চ' থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ।